লৈ আহিছোঁ APDCL-ৰ যিসকলে অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়ক পোষ্টৰ বাবে এপ্লাই কৰিছিলে আৰু যিসকলে এক্সপিৰিয়েঞ্চত এপ্লাই কৰিছিলে সেইসকলৰ বাবে এডমিট কাৰ্ড মুকলি হৈছে। এডমিট কাৰ্ডবোৰ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব আহক আমি তাকে চাওঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত টাইপ কৰিব APDCL ইয়াত দেখিছে আপোনালোকে এইটো কেৰিয়াৰ বুলি লিখা আছে, ইয়াত ক্লিক কৰিব আৰু তললৈ যাব। ইয়াত কোনো ধৰণৰ লিংক দেখা পোৱা নাই, সেইবাবে আপোনালোকে চাৰ্চ বুলি লিখা আছে, চাৰ্চত ক্লিক কৰিব আৰু তাত লিখিব অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আকৌ তললৈ যাব। ইয়াত দেখিছে ডাউনলোড এডমিট কাৰ্ড ফৰ দ্য পোষ্ট অফিচ কাম ফিল্ড এছিষ্টেণ্ট এণ্ড সহায়ক এক্সপিৰিয়েঞ্চ, তাত ক্লিক কৰিব। আৰু ইয়াত লিখিছে যিসকলে অফিচ কাম ফিল্ড এছিষ্টেণ্টত এপ্লাই কৰিছিলে তেখেতসকলে ওপৰৰ 1 নম্বৰটোত লিখা আছে চাওক, ক্লিক হেয়াৰ টু ডাউনলোড, তাত ক্লিক কৰিব আৰু আপোনালোকৰ ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন ID সেইটো টাইপ কৰিব আৰু তলত যিটো আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ দিয়া হৈছিলে সেই ডেট অফ বাৰ্থটো টাইপ কৰি পেলাই ক্লিক টু ডাউনলোড এডমিট কাৰ্ড ক্লিক কৰি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যদিহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন IDটো পাহৰি গৈছে তেতিয়াহ'লে ইয়াত আপোনালোকৰ নামটো টাইপ কৰিব আৰু ছাবমিট কৰিব। আপোনালোকৰ তলত ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ নাম, ডেট অফ বাৰ্থ, ফাদাৰ নেম, এক্সাম ডেট, এক্সামিনেশ্যন টাইম, ৰিপৰ্টিং টাইম এইবিলাক চব ওলাই যাব। আৰু যিসকলে সহায়কত এপ্লাই কৰিছিলে তেখেতসকলেও তেনেকুৱা 2 নম্বৰ অপশ্যনটোত যাব, তাত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID, ডেট অফ বাৰ্থ টাইপ কৰি ক্লিক টু ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিব। আৰু যিসকলে পাহৰিছে ৰেজিষ্ট্ৰেশ্যন ID যদি যিসকলে পাহৰিলে সেইসকলে ইয়াত আপোনালোকৰ নাম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ এইখিনিতে ৰেজিষ্ট্ৰেশ্যন নাম, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, ফাদাৰ নেম, এক্সাম ডেট, এক্সাম টাইম, ৰিপৰ্টিং টাইম এইবোৰ ওলাই যাব। যদিহে আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো যিসকল এক্সপিৰিয়েঞ্চত এপ্লাই কৰিছিলে তেখেতসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।